গুড মৰ্ণিং। ৰাতিপুৱাই অকণমান পথাৰলৈ বুলি ফুৰিব আহিলোঁ। এয়া পথাৰ। ইয়াতে খেজুৰী গছ এডাল আছে। গুড মৰ্ণিং। ৰাতিপুৱাৰ সতেজ বতাহজাক বৰ ভাল লাগে। যেতিয়া 5টা বজাতে আহিবা পথাৰখনলৈ, তেতিয়া সেউজ বতাহজাক বলি থাকে, সুমধুৰকৈ বলি থাকে, ভাল লাগে। তেতিয়া এনেও ৰাতিপুৱা সোনকালে শুই উঠিব লাগে সকলোৱে, কিয়নো আমি দুবৰি বন খচিব লাগে, সেইটো কথা হয়। আৰু সুধা শৰীৰে খোজ কাঢ়িব লাগে। আগৰ দিনৰ মানুহে কৈছিল ৰাতিপুৱা উঠি চেণ্ডেল নিপিন্ধাকৈ খোজ কাঢ়িব লাগে। গাঁৱৰ পৰিৱেশত তেনেকুৱা হয়। টাউনত আৰু ক'ত চেণ্ডেল লুকাব ৰাতিপুৱাই।